আপোনালোকৰ নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় এটা মাহ আগতে গুৱাহাটীৰ গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ এটি স্তম্ভত জুবিন গাৰ্গৰ এখন ফটো আছিল আৰু কোনো অজ্ঞাত ব্যক্তিয়ে সেই ফটোখন মুছি দিয়ে। যিখন ফটো ৩-৪ মাহ আগতে মাৰ্শেল বৰুৱা নামৰ এজন আৰ্টিষ্টৰ দ্বাৰা অংকন কৰা হৈছিল। সেই আৰ্টখন বা জুবিন গাৰ্গৰ সেই ফটোখন মুছি দিয়াৰ পিছত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। পিছত আকৌ দ্বিতীয়বাৰৰ বাবে মাৰ্শেল বৰুৱাই বহুত দৰ্শক তথা জুবিনৰ ফেনৰ উপস্থিতিত চিত্ৰখন দ্বিতীয়বাৰৰ বাবে অংকন কৰে। সেই ঘটনাটো বা সেই হুলস্থুলটো কিছুদিনৰ বাবে ছ'চিয়েল মিডিয়াত বিৰাজ কৰি আছিল যদিও পৰৱৰ্তী সময়ত লাহে লাহে কমি গ'লে। কিন্তু সেই ট্ৰেণ্ডটো থাকি গ'ল। আমাৰ প্ৰাণৰ শিল্পীগৰাকী অৰ্থাৎ মৰমৰ জুবিনদাৰ ফটোখন প্ৰায় বহুতো আৰ্টিষ্টে ৰাস্তাৰ পথৰ স্তম্ভত, ফ্লাইঅভাৰৰ খুঁটা নাইবা ৱালত আঁকিবলৈ পোৱা দেখিব গৈ আছে এইকেইদিন। তাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটি প্ৰেছ কনফাৰেন্সত সেই এটা মাহ আগৰ যে ঘটনাটো মাৰ্শেল বৰুৱাৰ দ্বাৰা ছবিখন দ্বিতীয়বাৰৰ বাবে অংকন কৰা সেই ঘটনাটোক লৈ কিছু দুই এটা মন্তব্য কৰে। যিহেতু সেই মাৰ্শেল বৰুৱা নামৰ আৰ্টিষ্টজনে প্ৰায় সকলো সময়তে মূৰত এটা কেপ অৰ্থাৎ টুপি লৈ ঘূৰি ফুৰে, যিটো কেপ বা টুপি চে গুৱাভাৰ নামৰ এজন বিপ্লৱী নেতাৰ লগত মিলি যায় আৰু তেখেতে অৰ্থাৎ সেই মাৰ্শেল বৰুৱাই স্বীকাৰ কৰে যে মাৰ্শেল বৰুৱা সেই বিপ্লৱী নেতাজনৰ এজন অনুৰাগী। সেই কথাটোকে উদ্দেশ্য ৰাখি বা অলপ মিলাই কিনে আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে এই মাৰ্শেল বৰুৱাই যদি চিত্ৰ অংকন কৰিব লাগে মানে চে গুৱাভাৰ টাইপ যাতে নকৰি মানে এনেকুৱা অলপ মন্তব্য দিছিল। তাৰ পৰৱৰ্তী সময়ত আকৌ মাৰ্শেল বৰুৱাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগত কয় যে আপুনি হয়তো মোক ভুল বুজিছে, যি কি নহওক এনেকুৱা এটা সৰু সুৰা কথা বতৰা চলি আছিল। কিন্তু আজি আমি এই ভিডিঅ'টোত সেইখিনি কথাৰ ওপৰত অলপ জানিম বা সেই কথাটো জানিবলৈ বিচাৰিম যে এই প্ৰকৃততে চে গুৱাভাৰ নামৰ বিপ্লৱী নেতাজন কোন আছিল, ক'ৰ আছিল বা তেখেতক কিয় বিপ্লৱী নেতা বুলি কোৱা হয় আৰু তেখেতৰ লগত আমাৰ ইয়াৰ যে সম্পৰ্কটো নিশ্চয় কিবা মানুহজন বিপ্লৱী নেতাজন ইমান হয়তোবা ভাল নাছিল নেকি, যাৰ বাবে আমাৰ মুখ্যমন্ত্ৰীজনে তেওঁৰ নাম লৈ ক'লে যে তেনেকুৱা ষ্টাইলত অংকন কৰিব নালাগে, যিহেতু জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু। তো আজি আমি এই ভিডিঅ'টোত সেইখিনি কথাৰ ওপৰত কোনো আলোচনা নকৰিম যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে কি কৈছে বা মাৰ্শেল বৰুৱা দাদাই কি কৈছে, সেইখিনিৰ ওপৰত নহয়। আমি অকল জানিবলৈ চেষ্টা কৰিম যে সেই বিপ্লৱী মানুহজনৰ নাম যিটো এই প্ৰসংগটোত উঠিছে, আমিতো সেই মানুহজনক নাজানো, তো সেই মানুহজনৰ লগত বা সেই মানুহজনৰ বিষয়ে অলপ জানিবলৈ মই চাৰ্চ কৰিছিলোঁ, যিটো আপোনাৰ লগত শ্বেয়াৰ কৰিম। তো চে গুৱাভাৰা কোন আছিল, তেওঁ কি কৰিছিল আৰু কিয় তেওঁক কোনোবাই নায়ক বুলি কয় আন কোনোবাই বিপ্লৱী বুলি কয়। মানে দুটা ফেক্ট আছে, কিছুমানে সেই মানুহজনক ভাল বুলি মানে, আকৌ কিছুমানে সেই মানুহজনক চে গুৱাভাৰাক মানে অলপ বিপ্লৱী খঙাল টাইপ মানে বেয়া ফালে আৰু ভাবি আছে। তো কিয় এই নেতাজনৰ কি ৰহস্য সেইটো জানিম। মই সেইবাবে জানিবলৈ চেষ্টা কৰিলোঁ ইণ্টাৰনেটৰ পৰা, যিখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। চে গুৱাভাৰাৰ সম্পূৰ্ণ নাম আছিল এৰ্নেষ্টো চে গুৱেভাৰা। 1928 চনৰ 14 জুনত তেওঁ আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰে। পিছত তেওঁ এজন চিকিৎসক আছিল। যুৱক অৱস্থাত তেওঁ দক্ষিণ আমেৰিকাৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ সময়ত তেওঁ দৰিদ্ৰতা, বৈষম্য আৰু সামাজিক সমস্যাবোৰৰ ওপৰৰ পৰা দেখা পায়। মানে যেতিয়া তেওঁ যুৱক অৱস্থায় আছিল, তেওঁ সেই সময়ৰ পৰাই অলপ মানে দেশে বিদেশে ঘূৰি ভাল পাইছিল। সেইখিনি সময়ত তেখেতে সেই সময়ছোৱাৰ মানুহবোৰৰ দৰিদ্ৰ দুখ অৱস্থা সেইবোৰ ন'টিছ কৰিছিল। এই অভিজ্ঞতাই তেওঁৰ ৰাজনৈতিক চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাইছিল। মানে সেই অভিজ্ঞতাৰ পৰাই তেখেতক ৰাজনৈতিক ফালে বা তেখেতৰ নিজৰ মনটোক ৰাজনৈতিক ফালে লৈ গৈছিল। 1955 চনত তেওঁ ফিডেল কাষ্ট্ৰোৰ সৈতে পৰিচিত হয়, মানে এজন নেতা। তাৰপিছত কিউবাৰ একনায়ক ফুলহেনচি, এইবিলাক বাহিৰৰ দেশৰ নাম ন, বাস্তিস্তাৰ বিৰুদ্ধে চলা সন্ত্ৰাসত বিপ্লৱত যোগ দিয়ে
মানে সেই সময়ত এজন বেয়া নেতা আছিল আৰু তাৰ বিৰুদ্ধে যোগ দিছিল আন্দোলনত 1959 চনত কিউবান বিপ্লৱ সফল হোৱাৰ পাছত চে গুৱাভাৰাই কিউবা চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে মানে তেখেতলোকৰ সেই আন্দোলনটো সফল হোৱাৰ পিছত এই চে গুৱাভাৰাই সেইখন চৰকাৰৰ অৰ্থাৎ কিউবানৰ চৰকাৰত অংশগ্ৰহণ কৰে আৰু বহুতকেইটা ভাল ভাল দায়িত্ব পালন কৰে তেওঁ উদ্যোগ মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ সভাপতিও আছিল কিন্তু কিউবাইতে তেওঁ সীমাবদ্ধ নাথাকি তেওঁ আন দেশতো বিপ্লৱ কৰিবলৈ লাহে লাহে চেষ্টা কৰে প্ৰথমতে কংগো আৰু তাৰ পিছত বলিভিয়ালৈ যায় মানে এই দুখন দেশ মানে তেখেতে নিজৰ দেশখনতো প্ৰথমতে বিপ্লৱ আৰম্ভ কৰিছিল আন্দোলন কিবা কিবি কৰিছিল পৰৱৰ্তী সময়ত তেখেতে নিজৰ দেশতে সীমাবদ্ধ নাথাকি ওচৰ চুবুৰীয়া কেইখনমান দেশতো তেখেতৰ বিপ্লৱী আন্দোলন কৰিছিল কিন্তু 1967 চনত বলিভিয়াত সেনাই তেওঁক গ্ৰেপ্তাৰ কৰে আৰু পিছদিনাই তেওঁক গুলীয়াই হত্যা কৰে সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 39 বছৰ এতিয়া কথা হ'ল হাৰমৰ্মটো তেওঁ কিয় বিতৰ্কত সোমাই আছিল বা চে গুৱাভাৰাক লৈ কিয় মানুহৰ মতামত দুটা বা ভিন্ন এটা পক্ষে তেওঁক সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰাম সামাজিকতা সমতা আৰু অন্যায়ৰ বিৰুদ্ধে লৰা বিপ্লৱী প্ৰতীক বুলি মানে ভাল বুলি মানে আৰু আনটো সমালোচকসকলে কয় যে তেওঁ সন্ত্ৰাস বিপ্লৱক সদায় সমৰ্থন কৰিছিল সেইবাবে তেওঁক বহুতে বিতৰ্কিত নেতা বুলি কয় মানে কি গম পালোঁ চে গুৱাভাৰা কেৱল এজন ব্যক্তি নহয় তেওঁ ইতিহাসৰ এজন এটা চৰিত্ৰ যাক আজিলৈ বিশ্বজুৰি দুটা বিতৰ্কৰ মাজত আবদ্ধ কৰি ৰাখিছে কিছুমানৰ মতে এই চে গুৱাভাৰ মানুহজন ভাল মানুহ আছিল দৰিদ্ৰতাৰ হকে কাম কৰিছিল মানুহৰ ভালৰ হকে কাম কৰিছিল তেনেকুৱা এজন নেতা আছিল আকৌ কিছুমানৰ মতে তেওঁৰ যিটো ৰাস্তা আছিল অৱলম্বন কৰিছিল যিটো ৰাস্তাৰে সেইটো ভুল আছিল তেওঁ সকলো সময়তে বিপ্লৱী মানে বেয়া মানে সন্ত্ৰাস সেই টাইপ লৈ আগবাঢ়ি গৈ আছিল সেইবাবে সেই মানুহজনক লৈ দুটা বিতৰ্ক কিছুমানে ভাল বিপ্লৱী নেতা বুলি কয় কিছুমানে বেয়া বিপ্লৱী নেতা বুলি কয় তো এইটোৱে আছিল যে গুৱাভাৰা সম্বন্ধে যিটো আজিৰ আমাৰ ইয়াৰ চলি থকা বিতৰ্কত যিটো নাম বা প্ৰসংগ আহি পৰিছে তো এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানখিনিয়ে জয় অসম